নমস্কাৰ, মই লিপিয়ে লিপি কিচেন এছএমএছ ব্লগলৈ পুনৰবাৰ এটা চিম্পুল চাই ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ ৰেচিপি চাই ভাল পাব আৰু সম্পূৰ্ণকৈ চাব। একেবাৰে চিম্পুল ৰেচিপি হয় আৰু একেবাৰে সৰু হয়। চাই যাওক ভিডিঅ'টো কেনেকৈ বনালোঁ ৰেচিপিটো। আৰু এয়া সেইদিনাখন যে বনাইছিলোঁ পুডিং, নাৰিকলৰ গাখীৰৰ পুডিং, সেই যে নাৰিকলখিনি ৰাখি দিছিলোঁ মই এনেকৈ, মানে তাৰ এদিন পিছত বনালোঁ। মই ফ্ৰিজত ৰাখি দিছিলোঁ, ধুনীয়া হৈ আছে, একো হোৱা নাই। আৰু যিটো অকণমান শুকাইছিলে, অকণমান শুকান হৈ আছে, তাকে দেখালোঁ। আৰু এফালে দিছোঁ এটা মানে গেছৰ ওপৰত দিছোঁ এটা কেৰাহী বহাই, তাত দিছোঁ মই সৰু চামুচেৰে এচামুচ ঘি। এতিয়া ঘিখিনি গলিব দিলোঁ। ঘিখিনি গলাত তাৰপিছত এই নাৰিকলখিনি মই ইয়াত দি দিলোঁ। এতিয়া এইখিনি মই ভাজি ল'ম। আৰু ভাজি ল'ম মানে এনেকৈ বহুত বেছি নাভাজোঁ বাৰু, অকল কেঁচা ভাৱটো যোৱালৈকে ভাজি থাকি, মানে ৰঙচুৱা হ'ব নিদিওঁ। আৰু বাৰে বাৰে এনেকৈ লৰাই থাকিব লাগিব, নহ'লে পটককৈ লাগি যায়, সকলোৱে জানে। অকণমান আৰু গেছটো মিডিয়ামতে ৰাখিব। আৰু ফাইনেলি আজি বনাব গৈছোঁ, চাই যাওক কি বনাব গৈছোঁ মই। আৰু এইখিনি প্ৰায় ভাজা হৈ আহিছে। আৰু আনফালে এয়া গুড় কাটিছোঁ মই, এয়া তাৰপিছত আৰু আনফালে দিছোঁ এটা গেছৰ ওপৰত চচপেন এটা বহাই দিছোঁ। তাত দিছোঁ মই ডাঙৰ কাপেৰে এবাটি পানী। তাৰপিছত এই কাটি থোৱা গুড়খিনি সেইখিনি দি দিলোঁ। এতিয়া চাই যাওক, এতিয়া মই গুড়খিনি গলাই ল'ম। এয়া গেছটো হাই দি পেলাই গুড়খিনি গলাই আছোঁ। আৰু গুড়খিনি গলাই ইয়াত ডাঠ হ'ব লাগিব। আৰু ইয়াত দিলোঁ মই ইলাচি, ফটাই দিছোঁ ইলাচি 3টা। এয়া 3টা ইলাচি দিলোঁ। তাৰপিছত এইখিনি লৰাই থাকিম, মাজে মাজে লৰাই থাকিম। আৰু এয়া লৰাই আছোঁ বাৰে বাৰে। তাৰপিছত লাহে লাহে এইখিনি অকণমান ডাঠ হৈ আহি আছে, সম্পূৰ্ণভাৱে ডাঠ নাই হোৱা। আৰু ইয়াতকৈ অকণমান ডাঠ হ'ব লাগিব। মানে আমি মুড়ি লাড়ু যেনেকৈ বনালে যেনেকুৱা ডাঠ কৰোঁ আৰু গুড়খিনি তেনেকুৱা হ'ব। ফাইনেলি এইখিনি মোৰ হৈ গৈছে, দেখিব পাইছে, তাৰ নিচিনা হ'ব লাগিব, মানে ক'লোঁ যে। আৰু এইফালে কেৰাহীটোত নাৰিকলখিনি অকণমান আৰু গৰম হ'ব দি পেলাই, তাৰপিছত ইয়াত মই অকণমান আৰু ঘি, বেছি ড্ৰাই হৈ গৈছিলে, সেয়েহে ইয়াত মই অকণমান ঘি দিলোঁ। তাৰপিছত গুড়খিনি ইয়াত মই এতিয়া ঢালি দিলোঁ এনেদৰে, চাই যাওক। আৰু চেকনি এখন লৈছোঁ, কাৰণ গুড়ত কিবাকিবি থাকেই, সেইকাৰণে চেকি ল'লে ভাল হয়। আৰু তাৰপিছত এইখিনি ধুনীয়াকৈ লৰাই থাকিম, মানে ধুনীয়াকৈ মিহলি কৰি থাকিম। আৰু লাহে লাহে মানে যেতিয়া কেৰাহীৰ পৰা নিজে নিজে এৰ খাই আহিব, তেতিয়া মানে এইটো ফাইনেলি হৈ যাব। আৰু এতিয়াও নাই হোৱা বাৰু, অকণমান আছে। আৰু এয়া প্ৰায় হৈ আহিছে, মানে হৈয়ে গ'ল। এতিয়া এইটা টান হৈ আহিছে। এতিয়া আনফালে এখন কাঁহী লৈছোঁ, তাত মই ইয়াতে ঘি সানি দিলোঁ অকণমান চাৰিওফালে। আৰু ঘি সানি দি পেলাই গৰম অৱস্থাতে এই যিটো নাৰিকলৰ আৰু গুড়ৰ বেটাৰটো দি দিলোঁ ইয়াত মই, যিটো ভাজি কৰি ৰাখিছোঁ আৰু নাৰিকলৰ গুড়ৰ ঘিটো। যিহেতু হাত দিয়া নাযায়, সেয়েহে এখন মানে কি কৰিলোঁ আৰু হেতাৰে কি কৰি দিলোঁ, লাহে লাহে বহাই দিলোঁ এনেদৰে। ফাইনেলি হৈ গ'ল। ইয়াত মই ৰাখি দিম মোটামুটি আধা ঘণ্টাৰ কাৰণে। আৰু আধা ঘণ্টাৰ পিছত আপোনালোকক দেখুৱাইছোঁ। এয়া আধা ঘণ্টাৰ পিছত মই দেখালোঁ। কাটি পেলাই মোৰ হাৰ্ড হৈ গৈছে, দেখিব পাইছে, একদম ঢিলা হৈ নাই থকা। আৰু ছাইডটো এনেদৰে কাটি ল'ম, যিহেতু চাৰকণীয়া নহ'ব এইটো। ছাইডটো কাটি ছাইড কৰি দিম আৰু কাটি পেলাই। আৰু এয়া দেখিব পাইছে। আৰু ফাইনেলি এইটো হৈছে নাৰিকল আৰু গুড়ৰ সন্দেশ, মানে ক'ব গ'লে নাৰিকলৰ সন্দেশ হয় এইটো। আৰু ছাইডখিনি কাটি উলিয়াই দিম, নহ'লে সেইবিলাক কাটিব অসুবিধা হয়। এয়া উলিয়াই দিলোঁ। তাৰপিছত এয়া ছাইড কৰি ৰাখি দিলোঁ এইখিনি। তাৰপিছত টুকুৰা টুকুৰি কৰি আছোঁ এতিয়া, নিজৰ কথা, এইটো কিমান ডাঙৰ কৰি কিমান সৰু কৰে। মই বেছি সৰু নাই কৰা, বহুত ডাঙৰে কৰিছোঁ। এয়া এখন কাটি পেলাই দেখুৱাই আছোঁ। বেছি দেখাব গ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যায়, বেছি দেখুৱাৰ প্ৰয়োজনো নাই। এখন দেখালে মানুহ বুজি পাব, মানে সকলোৱে বুজি পাব। আৰু এয়া দেখিব পাইছে, আৰু খাবলৈতো খুবেই ভাল হৈছিল। সকলোৱে এবাৰ ট্ৰাই কৰি চাব, একেবাৰে সহজ পদ্ধতি হয়। আৰু বহুত কিবাকিবি লাগে যে, সেইটোও নহয়। যিখিনি মানে এটা নাৰিকলেদি মই 2টা ৰেচিপি বনালোঁ, এনেকৈ আপোনালোকে সকলোৱে মানে এবাৰ ট্ৰাই কৰি চাব। একেবাৰে সহজ পদ্ধতি হয়। আজি আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, নেক্সট ৰেচিপি বা ব্লগ দি আছোঁ, চাই থাকিব স্কিপ নকৰি। আৰু যোনে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে, সিহঁতক বহুত বহুত ধন্যবাদ। আজিলৈ আৰু বিশেষ নাই, ইয়াতে সামৰিলোঁ, আজিলৈ আহিলোঁ। ধন্যবাদ।